গোলকগঞ্জ আৰক্ষীৰ বৃহৎ পৰিমাণৰ গো মাংস জব্দ সৰবৰাহকাৰী আটক গোলকগঞ্জত অব্যাহত আছে গো সৰবৰাহকাৰীৰ দপদপনি প্ৰতিদিনে বিভিন্ন পন্থা অৱলম্বন কৰি চলাই আছে গৰুৰ অবৈধ বেহা কোনোবাই যদি ৰাতিৰ আন্ধাৰত বিলাসী বাহনৰ ভিতৰত সোমোৱাই কোনোবাই আকৌ দিনৰ পোহৰত মটৰচাইকেল গৰুৰ মাংস বস্তাত মোনাত ভৰাই চলাই আছে এনে দুষ্কাৰ্য ইয়াৰে ফলস্বৰূপে যোৱা নিশা গোলকগঞ্জ ৰেলৱেৰ গেটৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকাৰ সময়তে এখন হেণ্ডু CBZ বাইক সন্দেহজনকভাৱে লক্ষ্য কৰে আৰু গোলকগঞ্জৰ যান-বাহন আৰক্ষী শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া উদয় ৰায়ে বাইকখন ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও বাইকখন পলাই যাবলৈ চেষ্টা কৰে পিছত আৰক্ষীয়ে পিছে খেদি বাইক চালকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় লগে তালাচী চলাই বাইকখনৰ পৰা প্ৰায় 150 কেজিমান গোমাংস জব্দ কৰে গোমাংস সৰবৰাহকাৰীৰ নাম একাৰা মল হুছেইন ঘৰ খেৰবাৰী দ্বিতীয় খণ্ড গাঁৱৰ আব্দুল মান্নানৰ পুত্ৰ বুলি জানিবলৈ পোৱা গৈছে বাইকখনৰ নম্বৰ হ'ল AS19D 9683 গোলকগঞ্জৰ পৰা তপন ৰায়ৰ প্ৰতিবেদন নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ